নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ আৰু আপোনালোকে হয়তো গম পাইছে নিশ্চয় মই ক'ৰবাত গৈ আছোঁ মোৰ মাৰ ঘৰলৈ নামৰূপলৈ আজি ভতিজা ল'ৰাৰ ৰিচিপশ্যন আছে আৰু লগতে বিহুৰ বুলিও গৈছোঁ মাৰ ঘৰলৈ কাৰণ লকডাউনো হ'ব পাৰে আৰু যিহেতু মোৰ ঘৰৰ বাইদেউভাগৰ বিয়া হ'ব সেইটো কাৰণে আজিয়ে গৈছোঁ আজি হৈছে 5 বহাগ আৰু বিয়া খাবলৈ যাম ঘৰৰ মানুহবিলাকক আপোনালোকৰ লগত অকণমান চিনাকি কৰাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চাই যাব আৰু শেষত দৰা কইনাৰ যুগ্মৰ জীৱনৰ শুভ হওক তাৰে কামনা কৰিছোঁ বিয়া আলহী দৰা ভাই খাইছে দিয়া কিবা এটা আৰু ইয়াত দৰা বাই ভালনে ভালে ভাল আৰু এয়া দৰা পেহীয়েক হয় আৰু এয়া দৰা কইনা দুয়োজন একেখন গাঁৱৰে হয় নামৰূপ কাৰিমেৰী হয় দৰা বৰমাক হয় হৈছে দিয়ক এই অলপ প্ৰথম মানে ইটো সিটোকে কাটি আৰু এয়া হৈছে দৰা আইতা বিয়াঘৰৰ পৰা আহিলোঁ আৰু এতিয়া আহি আছোঁ মোৰ জন্মৰ মানে ঠাইডোখৰলৈ আমাৰ খুৰাহঁতৰ ঘৰলৈ ঘৰটো নাই বাৰু মই যিটো জন্মঘৰ হৈছিলোঁ আমি মানে ইয়াৰ পৰা গৈ তাত এতিয়া য'ত আছোঁ আমি তাত মানে দেউতাই মাটি কিনি ল'লে আৰু ইয়াত আছে আমাৰ খুৰাহঁতৰ ঘৰ আৰু ইয়াতে মানে আমাৰ ঘৰৰ সকলোবিলাক আমি ইয়াতে আছোঁ ঘৰৰ মানে চব পৰিয়ালৰ মানুহ ইয়াতে থাকে আৰু আমাৰ ঘৰটো অলপ আঁতৰত ইয়াৰ পৰা 1 কিলোমিটাৰ হ'ব চাগে সিমানখিনি দূৰত দেউতাই মানে মাটি কিনি ঘৰ বনাই ল'লে আৰু এতিয়া বিয়াৰ ঘৰৰ পৰা আহিলোঁ আকৌ যাম মানে ভাত খোৱাই নাই আৰু খুৰাহঁতৰ ঘৰত আহিছোঁ বিয়াঘৰত মানে ইমানেই মানুহ বেছি সেইটো কাৰণে অকণমান খুৰাহঁতৰ ঘৰলৈ আহিলোঁ মোৰ লগত কোন কোন আহিছে মই আপোনালোকক চিনাকি কৰাই দিম বাৰু হাজবেণ্ড আহিছিলে আৰু হাজবেণ্ডৰ লগৰ এজন আহিছিলে সিহঁতি মানে চাহকাপ খায়ে গুচি গ'ল ঘৰলৈ আৰু মই দুদিনমান থাকিম আৰু এইফালে খুৰাহঁতৰ ঘৰ বনাই আছে পকা আৰু মোৰ জন্মঘৰ ইয়াতে আছিলে আমাৰ এতিয়া অৱশ্যে ঘৰটো ভাঙি বাগান খোলা হ'ল মই অকণমান দেখাই দিম বাৰু বিয়াঘৰৰ পৰা আহিলোঁ আৰু এতিয়া আহি আছোঁ মোৰ জন্মৰ মানে ঠাইডোখৰলৈ আমাৰ খুৰাহঁতৰ ঘৰলৈ ঘৰটো নাই বাৰু মই যিটো জন্মঘৰ হৈছিলোঁ আমি মানে ইয়াৰ পৰা গৈ তাত এতিয়া য'ত আছোঁ আমি তাত মানে দেউতাই মাটি কিনি ল'লে আৰু ইয়াত আছে আমাৰ খুৰাহঁতৰ ঘৰ আৰু ইয়াতে মানে আমাৰ ঘৰৰ সকলোবিলাক আমি ইয়াতে আছোঁ ঘৰৰ মানে চব পৰিয়ালৰ মানুহ ইয়াতে থাকে আৰু আমাৰ ঘৰটো অলপ আঁতৰত ইয়াৰ পৰা 1 কিলোমিটাৰ হ'ব চাগে সিমানখিনি দূৰত দেউতাই মানে মাটি কিনি ঘৰ বনাই ল'লে আৰু এতিয়া বিয়াৰ ঘৰৰ পৰা আহিলোঁ আকৌ যাম মানে ভাত খোৱাই নাই আৰু খুৰাহঁতৰ ঘৰত আহিছোঁ বিয়াঘৰত মানে ইমানেই মানুহ বেছি সেইটো কাৰণে অকণমান খুৰাহঁতৰ ঘৰলৈ আহিলোঁ মোৰ লগত কোন কোন আহিছে মই আপোনালোকক চিনাকি কৰাই দিম বাৰু হাজবেণ্ড আহিছিলে আৰু হাজবেণ্ডৰ লগৰ এজন আহিছিলে সিহঁতি মানে চাহকাপ খায়ে গুচি গ'ল ঘৰলৈ আৰু মই দুদিনমান থাকিম আৰু এইফালে খুৰাহঁতৰ ঘৰ বনাই আছে পকা আৰু মোৰ জন্মঘৰ ইয়াতে আছিলে আমাৰ এতিয়া অৱশ্যে ঘৰটো ভাঙি বাগান খোলা হ'ল মই অকণমান দেখাই দিম বাৰু আৰু এয়া আমাৰ খুৰাহঁতৰ ঘৰ বনাই আছে আৰু আমাৰ ঘাই ঘৰটো ইয়াতে আছিলে সেই ইয়াত দেখিছে সেইখন বাগান খুলিলে আমাৰ পুৰণা মাটিত কি চাইছা এয়া আমাৰ মাহী বোৱাৰী হয় মাজু বোৱাৰী এতিয়া আমি মানে আমাৰ খুৰাহঁতৰ ঘৰত আছোঁ এয়া খুৰা ছোৱালী দুলীয়াজনৰ হয় তাই নমস্কাৰ ভালনে চবকে ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভনী জোৱাই হয় আৰু এই ভণ্টি ভাগৰ মানে মানুহজন আৰু এয়া মোৰ বাইদেউ হয় বাইদেউ ইউটিউব এটা চেনেল এটা খুলিছে আপোনালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবাৰ কৰিব আৰু এই আমাৰ ভিনদেউ নমস্কাৰ আজি বিয়া খাবলৈ আহিলোঁ আৰু মিতিৰ কুটুমবিলাকো ফুৰিলোঁ গতিকে মোৰ খোলালি হয় আপোনালোকে নিশ্চয় ভিডিঅ'বোৰ চাইছে
আৰু চাব ভৱিষ্যতলৈ লাইক কমেণ্ট শ্বেয়াৰ কৰিব ধন্যবাদ হাই এয়া ভতিজা হয় ব্লগ বনাইছে নেকি আমি একদম হাই বিকু হাই বাই 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 হ্যাঁ নাই বাই 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 কেনেকুৱা ভাল নে ফ্ৰেণ্ডছ এজনী লগ পালোঁ তাইৰ বাইকো মানে মোৰ লগৰে আছিল আৰু এই লগৰ ছোৱালী ভনীয়েকো হয় আৰু লগৰো হয় আমি লগৰতে সৰুৰ পৰা আৰু কৈ দিয়া তোমাৰ পৰিচয়টো অকণমান দি দিয়া হাই মোৰ নাম সোণালী গগৈ মই এই দীপাঞ্জলি লগৰে হৈছে আৰু এইফালে মাক হয় তাই ভাগৰ মাহী হয় আৰু ভিডিঅ'টো একদম শেষলৈকে চাই থাকিবচোন আপোনালোকে আৰু লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইমান ধুনীয়াকৈ তাই কৈছে যদি আপোনালোকে কৈ দিব আৰু ভাত নাই দিয়াকে তুলিছা এতিয়া এনাই হয় এতিয়া জেঠাই হয় দেই বিয়া ঘৰৰ পৰা আহি দিলোঁ আৰু এতিয়া 5টা বাজিবলৈ হ'ল আহি এতিয়া মাহঁতৰ ঘৰত আছোঁহি মই আজি থাকিম বাৰু হাজবেণ্ড গ'লে সিহঁতি গুচি তাৰপাছত এতিয়া মাহী বোৱাৰীহঁত আমাৰ লগতে আহিলে সিহঁতি মানে আমাৰ ঘৰত সোমাই মেলি আমি একেলগতে গৈছিলোঁ তাৰপৰা এতিয়া দেখিছে চবেই মানে ফটো বিয়া ঘৰটো বেছি মৰা নহ'ল কাৰণ ইমানেই মানুহ সেইটো কাৰণে এতিয়া আহি পিনে ফটো মাৰিছোঁ আমি চবেই একেলগতে গাড়ী আহিছে জল্দি আহা জল্দি 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 গাড়ী আহিছে দেখিছা নাই গুড মৰ্ণিং ফ্ৰেণ্ডছ কালি বিয়া খাই আহিলোঁ অহাৰ পাছত আৰু ভিডিঅ' কৰাই নহ'ল কালি মানে মাহী বোৱাৰীহেঁত বৌহেঁত থাকিলে দাদা বৌ তাৰপাছত সেইটো কাৰণে বাহঁতিও থাকিলে বহুত দিনৰ মূৰত লগ পাইছোঁ ইমানেই মানে বিজি কথা বতৰা পাতি একেবাৰে ৰাতি ভিডিঅ' কৰাই নহ'ল আৰু পোৱালীকেইটাই মোবাইলটো ল'লে তাৰপাছত এতিয়া হৈছে নেক্সট ডে গুড মৰ্ণিং মই 7:30 বজাত শুই উঠিছোঁ আৰু এতিয়া ৰাতিপুৱা 8টা বাজিছে ঘৰত চাহ কাপ খালোঁ খাই অকণমান ৰাস্তাত আছোঁহি তাৰপাছত আজি মাহী বোৱাৰীহেঁত মানে বৌহেঁত গুচি যাব তাৰপৰা আমিও বাহঁতৰ ঘৰত যাম যদি পাৰোঁ দেখাবলৈ যদি মোবাইল মোৰ লগত থাকে তেতিয়াহ'লে আপোনালোকক দেখাম বাৰু ভিডিঅ' কৰি আৰু এয়া চাওক আমাৰ ওচৰত দাদাহঁতৰ ঘৰত মানে গোটেই আমেই আম লাগি আছে মই বেক কেমেৰা কৰি আপোনালোকক অকণমান দেখাই দিছোঁ আৰু এয়া আম 3টা নিছোঁ চাটনি বনাই খাবৰ কাৰণে আৰু এইটো আমাৰ জান দাদা হয় মাহী নাতিয়েক মোৰ নাম জান আকৌ ইয়াৰ নামো জান আমি দুটা যদি লগত থাকোঁ মোক যদি মাতে এই জানে মাতি পায় আৰু এই জানক যদি মাতে মই মাতি পাওঁ মানে দুইটা একেই যে জেচবি খেলিছা মনটো বাই বাই জান দাদা বাই বাই আৰু এতিয়া আমি বেটি মই আমাৰ মাহঁতৰ বাগানত আছোঁ আপোনালোকক অকণমান দেখাই দিছোঁ এতিয়া চাওকচোন চবফালে সেউজীয়া পাতবিলাক ওলাইছে ইমান ধুনীয়াকৈ দেখিবলৈ ইমান ভাল লাগিছে আৰু আজি ৰ'দটো মানে ৰ'দ দিছে কিন্তু বতাহ মানে বেছি বলিছে আৰু ঠাণ্ডা গৰম মানে দুইটা আৰু বৌহেঁত আহিছিলে গ'ল সিহঁতি তাৰপৰা সিহঁতি ভাত পানী খাই গ'ল এতিয়া আমিও খাম চাগে ঘৰতে ভাত খাই আহিছোঁ অলপ দেৰিকৈ খাম আৰু ভাত
তাৰপৰা ভাবিলোঁ যিহেতু মই আপোনালোকৰ লগত প্ৰতিটো বস্তু শ্বেয়াৰ কৰোঁ, সেইটো কাৰণে আমাৰ ঘৰৰ মাহঁতৰ বাগানখনো অকণমান দেখাই দিওঁ আপোনালোকক। মই বেক কেমেৰা কৰি অকণমান দেখাই দিছোঁ। আৰু চাওকচোন ইমান ধুনীয়া সেউজীয়া। ৰাতিপুৱা শুই উঠি যদি বাগানৰ মাজত সোমোৱা হয় সঁচাকৈ মনটো ইমানেই ভাল লাগে। আৰু আজি ভিডিঅ'টো মই ইমানতে শেষ কৰোঁ, কাৰণ মই কালিৰ পৰা আপোনালোকক হেৰি কৰি দেখাই আছোঁ। আৰু যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ভিডিঅ' শেষ কৰাৰ আগত মই আপোনালোকক অকণমান বাগানখন দেখাই দিছোঁ।